নমস্কাৰ আন্তৰিক স্বাগতম জনাইছো আপোনালোক সকলোকে অসমীয়া শিক্ষামূলক ইউটিউব চেনেল স্মাৰ্ট ইন আছামলৈ আমি আপোনালোকৰ লগত ডিসকাস কৰি আছো আগন্তুক 1 লাখ আছাম গভৰ্ণমেণ্টৰ চাকৰিৰ কাৰণে আছাম হিষ্ট্ৰীৰ কমপ্লিট সিৰিজৰ ওপৰত এটো আমাৰ পাৰ্ট 5 হয় আগৰ পাৰ্ট কেইটা যদি আপোনালোকে চোৱা নাই আমাৰ এই ভিডিওটোৰ তলত ডেসক্ৰিপচন বক্সত প্লেলিষ্টৰ লিংক দিয়া থাকিব আপোনালোকে চাই ল'ব পাৰিব সো পলমনকৈ ভিডিওটো আৰম্ভ কৰিছো কিন্তু তাৰ আগতে আপোনালোকলৈ অনুৰোধ যদিহে আপোনালোকে আমাৰ চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰি লোৱা নাই অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'বলৈ নাপাহৰিব লগতে ভিডিওসমূহ আপোনালোকৰ বন্ধু-বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰি দিব সো আজি প্ৰথম কোৱেশ্চনটো আছে The Ahom ruler was first to turn the Kasari kings as Thapita and Sanchita was অৰ্থাৎ কছাৰী ৰজাসকলক কোনে থাপিতা আৰু সঞ্চিতালৈ পৰিৱৰ্তন কৰিছিল অপচনসমূহ দিয়া আছে চুহুংমুং জয়ধ্বজ সিংহ ৰুদ্ৰ সিংহ আৰু প্ৰতাপ সিংহ সো কাৰেক্ট আনসাৰ অপচন এ হ'ব চুহুংমুং অৰ্থাৎ চুহুংমুঙে কছাৰী ৰজাসকলক থাপিতা আৰু সঞ্চিতালৈ পৰিৱৰ্তন কৰিছিল Next question is in which year Assam region was separated from Bangla territory and was put under a chief commissioner অৰ্থাৎ অসমক কিমান চনত বাংলা টেৰিটৰিৰ পৰা সেপাৰেট কৰা হৈছিল পৃথক কৰা হৈছিল আৰু চিফ কমিশনাৰ আন্ডাৰত ৰখা হৈছিল সো অপচন দিয়া আছে 1930 1890 1971 1874 সো কাৰেক্ট আনসাৰ হ'ব 1874 চনত অপচন ডি 1874 চনত অসমক বাংলা টেৰিটৰিৰ পৰা পৃথক কৰা হৈছিল আৰু চিফ কমিশনাৰ আন্ডাৰত ৰখা হৈছিল নেক্সট কোৱেশ্চন আছে The shape of the conch of Ahom region অৰ্থাৎ আহোম সকলৰ দিনত মানে কঞ্চৰ শেপটো কেনেকুৱা আছিল সাৰ্কুল স্কয়াৰ অক্টাগোনাল এণ্ড হেক্সাগোনাল সো ইয়াৰ ৰাইট আনসাৰ অপচন সি হ'ব অক্টাগোনাল মানে অষ্টভুজ আকৃতিৰ আছিল Next question is which site in Assam is the traditional burial site of the Ahom kings অৰ্থাৎ আহোম সকলৰ অসমৰ কোনখন ঠাই মানে ট্ৰেডিশন পৰম্পৰাগত সমাধিস্থ সো অপচনসমূহ দিয়া আছে গড়গাঁও ৰংপুৰ চৰাইদেউ নান অফ দিস সো ইয়াৰ কাৰেক্ট আনসাৰ অপচন সি হ'ব চৰাইদেউ আহোম সকলৰ পৰম্পৰাগত এখন ঠাই নেক্সট কোৱেশ্চন আছে from which of the following places the Ahom come অৰ্থাৎ আহোম সকল কোন ঠাইৰ পৰা আহিছিল সো ইয়াৰ কাৰেক্ট আনসাৰ অপচন ডি হ'ব মংমাও ইন চাইনা অৰ্থাৎ চাইনাৰ মংমাওৰ পৰা আহিছিল সো নেক্সট কোৱেশ্চন দিয়া আছে the school at Banduka where Madhavdev read was maintained and taught by অৰ্থাৎ মাধৱদেৱে পঢ়া বন্দুকা বিদ্যালয়খন কোনে মেইনটেইন মানে পৰিচালনা বা পৰ্যবেক্ষণ আৰু শিকাইছিল সো ইয়াত অপচনসমূহ দিয়া আছে মুকুন্দ অধ্যাপিকা যাদৱেন্দ্ৰ অধ্যাপিকা ধনেশ্বৰ বৰা অধ্যাপিকা এণ্ড ৰাজেন্দ্ৰ অধ্যাপিকা সো ইয়াৰ কাৰেক্ট আনসাৰ অপচন এ হ'ব মুকুন্দ অধ্যাপিকা সো নেক্সট কোৱেশ্চন আছে হু বিল্ড জয়দৌল অন দ্য বেংক অফ জয়সাগৰ টেংক অৰ্থাৎ কোনে জয়দৌল আৰু জয়সাগৰ টেংক জয়সাগৰ পুখুৰী নিৰ্মাণ কৰিছিল অপচন দিয়া আছে ৰুদ্ৰ সিংহ শিৱসিংহ গাদাবানী নান অফ দিস সো ইয়াৰ কাৰেক্ট আনসাৰ অপচন এ হ'ব ৰুদ্ৰ সিংহই জয়দৌল এণ্ড জয়সাগৰ পুখুৰী নিৰ্মাণ কৰিছিল নেক্সট কোৱেশ্চন আছে হু এমং দ্য ফলোইং ওয়াজ দ্য ফাৰ্ষ্ট আহোম ৰুলাৰ টু অফিচিয়েলি একচেপ্ট হিন্দুজিম অৰ্থাৎ তলৰ কোনজন আহোম শাসকে আনুষ্ঠানিকভাৱে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল অপচন আছে জয়দিত্য সিংহ জয়ধ্বজ সিংহ প্ৰমত্ত সিংহ এণ্ড প্ৰতাপ সিংহ সো ইয়াৰ কাৰেক্ট আনসাৰ অপচন বি হ'ব জয়ধ্বজ সিংহই প্ৰথমতে অফিচিয়েলি মানে আনুষ্ঠানিকভাৱে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল নেক্সট কোৱেশ্চন আছে the oldest canon inscriptions discovered in Assam belong to which dynasty অৰ্থাৎ অসমত যিবোৰ পুৰণি শিলালিপি আছে আৱিষ্কৃত হৈছিল সেই শিলালিপিবোৰ কোনবোৰ ৰাজবংশৰ আছিল আহোমছ মোগলছ কোচ ইংলিছ সো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন সি কোচ ৰাজবংশসকলৰ আছিল এই শিলালিপিবোৰ নেক্সট কোৱেশ্চন আছে ৰাজ উপাখ্যান বাই মুন্সী জয়নাথ ঘোষ ইজ এ ক্ৰনিকেল অফ দ্য অৰ্থাৎ মুন্সী জয়নাথ ঘোষৰ দ্বাৰা ৰাজ উপাখ্যান কিহৰ ইতিহাস অপচন দিয়া আছে কোচ কাছাৰী আহোমছ এণ্ড চুতীয়া সো ইয়াৰ কাৰেক্ট আনসাৰ অপচন এ হ'ব কোচ অৰ্থাৎ মুন্সী জয়নাথ ঘোষৰ মতে বা দ্বাৰা ৰাজ উপাখ্যান কোচসকলৰ এক ইতিহাস সো আজিৰ এই ভিডিওটো আমি এইখিনিতে শেষ কৰিছোঁ আগলৈ ভিডিওসমূহ পাই থাকিবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'বলৈ নাপাহৰিব ধন্যবাদ